হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা বাজিল 6টা। তো আজি ভিডিঅ'টো এনেকুৱা বাৰীৰ পিছফালৰ পৰা বনালোঁ। তো আজি গৈ আছোঁ বেংগল, আৰু অলপমান দুখো আছে, জমনি কথাও আছে। তো বলক আগত কৈ আছোঁ কি কি। তো গাইজ আমি এতিয়া গোৱালপাৰা ষ্টেচন আহি পালোঁ। চাওক না মৰ্ণিঙৰ ভিউটো কি ধুনীয়া লাগিছে, একদম মানে কি ক'ম আৰু ভাষাই নাই। তো আমি আহি পালোঁ, বাট ট্ৰেইনখন হ'ল লেট। চ' ৰ'ব লাগিব আৰু মোটামুটি 30-40 মিনিটমান। তো চাই থাকক আৰু ভালকৈ দেখুৱাব চেষ্টা কৰি আছোঁ। তো ফাইনেলি গাইজ আমি ওলালোঁ গোৱালপাৰাৰ পৰা ট্ৰেইনখন এৰিলে। তো ইয়াৰ পাছত বঙাইগাঁও ডাইৰেক্ট। চাই থাকক, দেখুৱাই আছোঁ আগলৈ আৰু বলক আগত লগ পাইছোঁ। নাজানো ট্ৰেইনখনত তিনিটা এখন বাট সবকৈ আহি ইয়াতে ৰৈ দিলে পঞ্চৰত্ন। মোটামুটি 20 মিনিটমান লেট আছিল ট্ৰেইনখন। আহিলে, আহি কিনে আকৌ ইয়াত ৰৈ দিলে, আৰু হয়তো ক্ৰচিং আছে, নাজানো আৰু বেছ কি হ'ব। বলক আগত দেখুৱাই আছোঁ আকৌ ক'ত কেনেকুৱা হয়। যেতিয়া মানে আমি যেতিয়া সৰু থাকোঁতে চাৰিখেলো বেল বজাইছিলোঁ, তেনেকৈ বজাই গৈ আছে আগত গৈ আছিলোঁ, কাণতে লাগি আছে গাইজ। অলপ আৰু দেখাই আছোঁ কি কি দেখোঁ। পানী চব পানী তো এইবিলাক পানী শুকোৱাই নাই এতিয়ালৈকে। এইবিলাক জেগাত পানী নহৈছিলে, আৰু এতিয়া চাওক এতিয়া 7 মিনিটমান যাব। নাজানো আজি কি হৈছে, বাট ভৰিবিলাক অহা নাই, ৰেকৰ্ডিং কৰি আছোঁ, হোৱা নাই, ধৰিব পৰা নাই কি হৈ আছে। তো ব'লক আগত লগ পাই আছোঁ আৰু। তো গাইজ ভাবিছিলোঁ ইয়াত 7 মিনিটমান হ'ব, বাট গাড়ীখন আহি গৈছিলে এডভান্স। তো মোটামুটি আধা ঘণ্টামান ৰৈ দিলে। তো আৰু এতিয়া ইয়াৰ পৰা ওলাইছোঁ বঙাইগাঁৱৰ পৰা। ইয়াৰ পাছত নিউ আলিপুৰদুৱাৰ পাম 10টা, 10:30মান বজাত, আৰু 2 ঘণ্টা বৰিং। বলক গাইজ আগত লগ পাই আছোঁ আকৌ। গাইজ কি ঘাটিয়া লগাইছে ট্ৰেইনখনে ক'ব নোৱাৰোঁ। প্লেটফৰ্মৰ পৰা ওলাই আহি আৰু মাথা কটাহে গৈছে। ক'লো ন লগ পাই আছোঁ।
গাইছ এতিয়া আমি আহি পালোঁ হাঁচি মাৰা তো হাঁহিটো মাৰি দিয়ক আৰু ইয়াতে ৰ'ব 5 মিনিটমান ৰ'ব তো কেনেকুৱা লাগিল কি লাগিল চাওঁ অলপমান দেখাই দিছোঁ আৰু তো এইটো হৈছে হাঁচিমৰা ষ্টেচন নৰ্মেল ষ্টেচন হয় তো ইয়াত 2 মিনিটমান ৰ'ব তাৰপাছত যাব আৰু দেখাই আছিলোঁ গাইছ টোপনি দিব আৰু কাৰণ বৰিং লাগি আছিলে আৰু গৰম দি ভাবি তো টোপনি মাৰিলোঁ তো বেছি টাইম নালাগে আৰু মোটামুটি আধা ঘণ্টা 1 ঘণ্টা লাগি পাই যাম তো গাইজ আমি ট্ৰেইনৰ পৰা নামি এতিয়া পিলপিলিত উঠিলোঁ চ' আৰু ভিডিঅ' তাত নকৰিলোঁ কাৰণ বেয়াকৈ ভোক লাগি আছিলে চ' মই ৰুটি খালোঁ আৰু মামা খালে আপোনাৰ ভাত চ' তাৰ কাৰণে তাত ভিডিঅ' নকৰিলোঁ আৰু মোটামুটি ইয়াৰ পৰা বেছি টাইম নালাগিব মোটামুটি 10-15 মিনিটৰ ভিতৰত যাই পাম আৰু চ' গাইছ ইয়াৰ ড্ৰাইভাৰবোৰ একদম হেভি ড্ৰাইভাৰ কোন দি ওলাই যায় নহয় ধৰিবই নোৱাৰি তো গাইছ আমি এতিয়া পামেই আৰু মানে আমাৰ ই ৰিক্সাখন চেঞ্জ কৰি ল'লোঁ পিলপিলিখন তো দিয়ক আৰু পালোহি যেনেকুৱাই নহওক বা ভাল বেয়া